যায় তোমাকে দেখানে পাই মাৰিব মন যায় ভুচৰিকে মাৰিব মন যায় যদি গুৱাহাটী নাযায় কিয় আজিকালি ন গুৱাহাটীত পইচা দিলে এভেলেবল পায় কেমেৰা কেমেৰা DSLR ফটোটা কেমেৰা পোৱা যায় কি খবৰ কেলা তোমালোকৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনালো আমাৰ অন্য এটা নতুন ৰজ ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গৌতম BY X চ' আৰু কি ব'লা তেনেহ'লে বেছি বক বক নকৰি তাৰ আগতে কৰিছো শুনা আজি ভিডিঅ'টো হ'ব ন গান সুৰ গানটো তোমালোকে বহুতে শুনা আই থিংক কিছুমানে গান শুনি বহুত ভালো পোৱা বাট আজি যিবিলাক গান তোমালোকৰ ওচৰত লৈ আহিছো ন সেইবিলাক গান শুনা পাই তোমালোকৰ শুধুমাত্ৰ মাৰিব ইচ্ছা যাব নহয় মানে কমেণ্ট মাৰিব ইচ্ছা যাব তো ব'লা তেনেহ'লে বেছি বাকচুদি নকৰি ভিডিঅ' কৰো আৰম্ভ ষ্টাৰ্ট কৰ কোটি টাকা যদি 1 কোটি টাকা টাকা 1 কোটি 1 কোটি 1 কোটি কি সুৰ বে তোৰ পচিটিকে 1 কোটি টকা বাহিৰত কিবা ক'বলৈ ইচ্ছা আছে যদি ক আৰু যদি বাকচুদি কৰিব মন আছে ন ক মইতো ঘৰত যাওঁ বাকচুদি কৰিব কেলা ইয়াক ষ্টুডিঅ'ত কিয় সোমাব দিছো বে পচিটিকে আৰু 2 নম্বৰ যদি আৰু এনেকুৱা ধৰণৰ গান বাহিৰ কৰ ন কেলা জোতা খুলি মোজা দি মাৰে লাউৰে পাই যাওঁ মই যদি 1 কোটি টাকা তুমি মোৰ লেউৰাটো খা গান্ধীজি তোৰ সৰু বুঢ়া ন 1 কোটি টকাতে পাই যাবি পচিটিকে বাকচুদি কৰাৰ জাগা নাপালে মই আগতে ভাবিছিলো যে ইনষ্টাগ্ৰামতে শুধুমাত্ৰ বাকচুদি হয় কিন্তু নাই আজিকালি ন ইউটিউবতে বাকচুদি হয় যেনেকুৱা ধৰক এই মক্কেলবিলাক আহি কিনে ন ইউটিউব ইনষ্টাগ্ৰাম মানে ছ'চিয়েল মিডিয়া গোটেইখিনি শেষ টাটা বাই বাই মজা আয়া কৰো লাগি যায় তোমাৰে ছবিখন চাই পচিটিকে ছবি চাই যদি তোৰ কৰো লাগে ন তেনেহ'লে তই ৰিয়েলত কাষত পালে যে কি কৰিবি সেইটো একমাত্ৰ ভগৱান জানে বাকী ই ন ভৱিষ্যতত বহুত ডাঙৰ ছিংগাৰ হ'ব যেনেকুৱা ধৰক আমাৰ ভূপেন হাজৰিকা আৰু জুবিন দাকো হাত বনাই দিব পচিটিকে মণি ভাঙিছে ঠিকে আছে পচিটিকে তহঁতৰ দৰে যদি ছিংগাৰ আৰু কেইটামান আমাৰ অসমত আহি যায় ন আমাৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰী ন মিউজিক ইণ্ডাষ্ট্ৰী আমাৰ অসমৰ মিউজিক ইণ্ডাষ্ট্ৰী ন মাৰ খাই যাব সৰস্বতী বাই চাগে আমাৰ অসম পুৰা চকু মেলি চাইছে সেইকাৰণে তহঁতৰ দৰে মানে ইণ্টাৰনেশ্যনেল বহুত কেইটামান গায়ক আহি আছে বাকী তহঁতৰ দৰে গায়ক আৰু যদি দুটা এটা আমাৰ অসমত আহে ন পচিটিকে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰী ডুবি যাব বাকী তোৰ গলাৰ আৱাজটো ন আমাৰ পুৰাৰ গলাৰ আৱাজটো ঠিক আছে হ'ব পাৰে পুৰা অলপমান মাল খায় বাট নাইচ চং শুনা শুনা নেউলি বেটি তই বড় হারাম জাদি গেছ তোমালোকে কোৱা এই ভুচৰিকেৰ গানটো ভাল লাগিছে নে আমাক পুৰাৰ গানটো ভাল লাগিছে কেলা এই কিন্তু ঠিকে আছিল গাইজ আজিকালি আমাৰ অসমত স্বৰ্গৰ চোৱা লাগিছে মানে যেনেকুৱা ধৰক উৰ্বশী মেনকা আৰু স্বৰ্গৰ অপ্সৰা কেইটাৰো ন আমাৰ অসমত আহি কিনে ডান্স কৰি আছে পুৰা মজাকে তো ব'লা চাই লওঁ আমাৰ মিষ্টাৰ উৰ্বশী আৰু মেনকা সঁচা কথা ক'বলৈ গ'লে কেলে ইয়াক মই চানি লিঅ'নিৰ দৰে দেখা পাওঁ কেনেকুৱা গাইছ লাগিছে নে স্বৰ্গৰ অপ্সৰা কেইটামানৰ দৰে মোৰ কিন্তু বহুত ভাল লাগিছে পাৰিলে ন ভাবি আছো যে ছোৱালী নাপালে কেলে ইয়াকে বিয়া পাতিম কেনেকুৱা হ'ব তোমালোকে আহিবা হে চ' গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভিডিঅ'টো চাই কোনোবানো ভাল পালা ন দেন লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে মই যেতিয়াই এনেকুৱা ধৰণৰ ভিডিঅ' বনাম ন তেতিয়াই যাতে তোমালোকৰ ওচৰত আগত যায় ভাবি আছো যে এটা ব্লগিং ভিডিঅ' দিম চ' তোমালোকে মোক কমেণ্ট কৰি কোৱা যে দিম কি নিদিম নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছো বাই বাই লগ পাই আছো আৰু এটা নতুন ধামাকেদাৰ ভিডিঅ' লৈ তেতিয়ালৈকে জয় আই অসম